শান্তিকুঞ্জ শাশ্বত সনাতন যুগতীৰ্থ। সূচনা। এনেকুৱা কিছুমান ঠাই আছে যিবোৰ ইমান মহত্বপূৰ্ণ যে সেইবোৰক সঠিকভাৱে বুজাবলৈ প্ৰতিখন কেনভাছকেই পৰ্যাপ্ত নহয় যেন লাগে, সকলো প্ৰসংগকে লঘু যেন লাগে আৰু প্ৰতিটো উদাহৰণকেই বাওনা যেন লাগে, যাক অভিব্যক্ত কৰিবলৈ স্বৰসমূহ অসমৰ্থ হয়, য'ত মাথোন মৌনতাহে সিদ্ধ হয় আৰু সেইটোৱে অৰ্থপূৰ্ণ হয়। ঠিক এক গভীৰ অস্বস্তিৰ নিচিনা শান্তিকুঞ্জ ঠিক তেনে এখন ঠাই। ধৰ্ম, সংস্কৃতি, আস্থা, গৌৰৱ আদিৰ ভিত্তিত স্থাপিত এই যুগতীৰ্থ কেৱল দেৱভূমিৰ তোৰণদ্বাৰেই নহয়, ই জ্ঞান, বিজ্ঞান, বনস্পতি, ধৰ্ম আৰু আধ্যাত্মিকতাৰ সমূহীয়া সংসাৰ। প্ৰকৃতাৰ্থত বিচাৰ কৰিলে দেখা যায় যে শান্তিকুঞ্জ মাথোন এটি শব্দ নহয়, কোনো স্থান নহয়, বৰং ই এক শক্তি, যিয়ে নিজৰ ভিতৰতে এক বিশাল শক্তি, জ্ঞান আৰু পোহৰক সামৰি লৈ আছে। শান্তিকুঞ্জৰো নিজৰ বিকাশৰ বুৰঞ্জী আছে। কুলু কুলু সুৰে বৈ যোৱা গংগাৰ কোলাত লালিত পালিত হৈ নিৰন্তৰ বিকাশৰ সোপান বগাই বগাই ই আৰ্যৱৰ্তৰ সৰ্বোচ্চ তীৰ্থৰ গৌৰৱ অৰ্জন কৰিছে। কেনেকৈ ইয়াৰ আধাৰশিলা স্থাপন হ'ল, কেনেকৈ ই বিশাল আকাৰ গ্ৰহণ কৰিলে, কেনেকৈ ই প্ৰাচীন গৌৰৱ অৰ্জন কৰিলে, এইবোৰ জনাটো মাথোন আনন্দদায়কেই নহয়, সেই মহান যুগপুৰুষ পূজনীয় গুৰুদেৱ পণ্ডিত শ্ৰীৰাম আচাৰ্য মহাশয়ৰ দৃঢ় সংকল্প, ঐকান্তিক নিষ্ঠা আৰু শৈল্পিক ব্যক্তিত্বৰো উপলব্ধি কৰা। বৰ্তমান শান্তিকুঞ্জৰ সোণালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ লোৱা সময়ত আমাৰ বাবে ইয়াতকৈ আৰু বেছি সুখদায়ী সুযোগনো কি হ'ব পাৰে। সনাতন হিন্দু সংস্কৃতিত আৱহমান কালৰে পৰা তীৰ্থক্ষেত্ৰসমূহক এক বিশেষ মহত্ব প্ৰদান কৰি অহা হৈছে। তীৰ্থক্ষেত্ৰ অৰ্থাৎ মহান ঋষিসকলৰ সুদীৰ্ঘ তপশ্চৰ্যাৰ দিব্য প্ৰাণ শক্তিৰে স্পন্দিত এনেকুৱা পবিত্ৰ ঠাই, যিবোৰৰ পোনপটীয়া সম্বন্ধ মন, বিচাৰ, বুদ্ধি আৰু আত্মাৰ সুচিতাৰ লগত জড়িত হৈ আছে। দেৱদত্মা হিমালয়ৰ ছত্ৰছায়াত আৰু দেৱী সুৰেশ্বৰী ভগৱতী গংগাৰ নিৰ্মল কোলাত স্থাপিত গায়ত্ৰী তীৰ্থ শান্তিকুঞ্জ বৈদিক সংস্কৃতিৰ পৰীক্ষাত সম্পূৰ্ণৰূপে উত্তীৰ্ণ হৈছে। বেদমাতা গায়ত্ৰীৰ মানসপুত্ৰ আৰু বৰ্তমান যুগৰ বিশ্বামিত্ৰ পণ্ডিত শ্ৰীৰাম আচাৰ্য মহাশয়ৰ আধ্যাত্মিক তপশক্তিৰ অক্ষয় কেন্দ্ৰৰূপে বিকশিত নৱযুগৰ এই গংগোত্ৰীয়ে বয়ম জাগ্ৰয়াম পুৰোহিতাঃ এই বৈদিক ঋষি পৰম্পৰাক কাৰ্যত পৰিণত কৰি ভাৰতৰ এই পুণ্যভূমিক মহানতাৰ শীৰ্ষস্থানত আৰোহণ কৰোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আধ্যাত্মিকতাৰ অনন্য প্ৰয়োগশালা। এতিয়াৰ পৰা 5 দশক পূৰ্বে 1971 চনত হৰিদ্বাৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত হৰিদ্বাৰ হৃষিকেশ পথত শান্তিকুঞ্জ গায়ত্ৰী তীৰ্থ স্থাপন কৰা হৈছিল। আধাৰশিলাৰ লগতে পণ্ডিত শ্ৰীৰাম আচাৰ্য মহাশয়ে আমি নিজকে শুধৰাম, যুগ শুধৰিব এই ধ্যেয় বাক্যেৰে বিচাৰ বিষয়ক বিপ্লৱৰ আৰম্ভণি কৰিছিল। তেখেতৰ মহান চেতনাৰে অনুপ্ৰাণিত এই মহান তীৰ্থই আজিও মানুহক জাতি আৰু সাম্প্ৰদায়িক সংকীৰ্ণতাসমূহৰ ঊৰ্ধত স্থিত হৈ জীৱন যাপনৰ কলা আৰু আত্মবাদী জীৱনশৈলীৰ প্ৰেৰণা দি আছে। এই তীৰ্থক্ষেত্ৰ মানৱৰ এক এনেকুৱা অভিনৱ প্ৰয়োগশালা, য'ত ৰাষ্ট্ৰ নিৰ্মাণৰ নতুন নতুন প্ৰয়োগ নিৰন্তৰ চলি থাকে। এই প্ৰগতিশীল আশ্ৰমত এফালে যেনেকৈ প্ৰাচীন গুৰুকুলৰ লেখীয়া পৰম্পৰা পালন কৰা হয়, আনফালে তেনেকৈ বিজ্ঞান আৰু ধৰ্মৰ সমন্বয়ৰো প্ৰয়োগ চলি থাকে। ইয়াত নিয়মিতভাৱে চলা সাধনা শিবিৰসমূহৰ আৰু পৰামৰ্শ সত্ৰসমূহৰ প্ৰশিক্ষণ আৰু অনুশাসন ইমান প্ৰখৰ যে ইয়াত অংশগ্ৰহণ কৰা যিকোনো ব্যক্তিয়েই উদাহাতে উলটি নাযায়। মানৱক মানৱতাৰ সৈতে জড়িত কৰাৰ ব্যৱস্থা ইয়াত সঠিকভাৱে কৰা হয়। আমাৰ পৰম্পৰা মহৰ্ষি পতঞ্জলি, চৰক, সুশ্ৰুত আৰু ধন্বন্তৰীৰ পৰম্পৰা হিচাপে চলি আহিছে।
আমি এখেতসকলৰ পৰম্পৰাৰে বংশধৰ। আমি সকলো তেখেতসকলৰ প্ৰতিনিধি, প্ৰতিৰূপ আৰু উত্তৰাধিকাৰী। শান্তিকুঞ্জ সেই ঋষি পৰম্পৰাৰেই সংবাহক, য'ত সাধনাৰ লগতে শিক্ষা, স্বাস্থ্য, স্বাৱলম্বন, পৰিৱেশ সংৰক্ষণ, মহিলা জাগৰণ আৰু যুৱকসকলৰ উৎকৰ্ষ সাধন আৰু ব্যসন নিৰ্মূলৰ বাবে কাৰ্যকৰী অভিযান সদায় চলিয়েই থাকে। শান্তিকুঞ্জই মাথোন আধ্যাত্মিক চেতনাৰ জাগৰণ কৰা কাৰ্যই নকৰে, বৰং সেই সত্য স্বীকাৰ কৰিবলৈ আমাক সঠিক পথ দেখুৱাই, যি সত্যক অনুভৱ কৰাৰ লগে লগে আমি মানুহ হোৱাৰ গৌৰৱ অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে মানৱক মানৱতাৰ সৈতে জড়িত কৰাৰ এক মাধ্যম হ'ল এই শান্তিকুঞ্জ, য'ত সকলো ধৰ্মাৱলম্বী আৰু সকলো বৰ্গৰ লোকে আহি সাধনা কৰে আৰু আদৰ্শ জীৱন যাপনৰ প্ৰশিক্ষণ লয়। বৰ্তমান অখিল বিশ্ব গায়ত্ৰী পৰিয়ালৰ প্ৰমুখ শ্ৰদ্ধেয় প্ৰণৱ পণ্ডা মহাশয় আৰু শ্ৰদ্ধেয়া শৈলদিদিৰ বলিষ্ঠ নেতৃত্বত আৰু স্নেহপূৰ্ণ পথ নিৰ্দেশনাত পূজ্য গুৰুদেৱ পণ্ডিত শ্ৰীৰাম আচাৰ্য মহাশয়ৰ দ্বাৰা 50 বছৰ পূৰ্বে স্থাপিত গায়ত্ৰী তীৰ্থ শান্তিকুঞ্জ বৰ্তমান এক বিশাল বটবৃক্ষলৈ ৰূপান্তৰিত হৈ ভাৰতীয় সংস্কৃতি আৰু বৈদিক জ্ঞান বিজ্ঞানৰ উন্নয়নত যুক্ত হৈ পৰিছে। আহক শান্তিকুঞ্জৰ সেই অনন্য বৈশিষ্ট্যসমূহৰ বিষয়ে অৱগত হওঁ আৰু তেখেতসকলক বুজিবলৈ চেষ্টা কৰোঁ, যিসকলে এই যুগতীৰ্থ নিৰ্মাণ কৰিলে। সজল শ্ৰদ্ধা প্ৰসাৰ প্ৰজ্ঞা। সজল শ্ৰদ্ধা প্ৰসাৰ প্ৰজ্ঞা এই তীৰ্থৰ সনাতন সংস্কৃতিৰ মূল ঘটক, য'ত সন্ত ঋষিসকলৰ প্ৰভাৱত এই দুটি ধাৰা সঘনাই সবল হৈ যায় আৰু তাতেই সেই তীৰ্থ প্ৰতিষ্ঠিত হৈ বিকশিত হয়। যুগতীৰ্থ গায়ত্ৰী তীৰ্থৰো সেই মূল সমল। শান্তিকুঞ্জৰ চৌহদত প্ৰসাৰ প্ৰজ্ঞাৰ সাধনাৰ বাবে প্ৰতিষ্ঠিত এই দিব্য সংস্থানৰ প্ৰতিষ্ঠাপক আৰু সংৰক্ষক পণ্ডিত শ্ৰীৰাম আচাৰ্য আৰু তেখেতৰ অৰ্ধাংগিনী ভগৱতী দেৱী শৰ্মা, যি দুজন গায়ত্ৰী পৰিয়ালৰ লোকসকলৰ মাজৰ পৰম পূজনীয় গুৰুদেৱ আৰু বন্দনীয়া মাতাজীৰূপে পূজিত হয়। এই পবিত্ৰ স্থানে বৰ্তমানো গায়ত্ৰী পৰিয়ালৰ লোকসকলক সেই ঋষিযুগলৰ সূক্ষ্ম উপস্থিতিৰ বোধ জন্মায়। গায়ত্ৰী পৰিয়ালৰ কৰ্মকৰ্তাসকলৰ আৰু তেখেতসকলৰ সম্বন্ধীয়সকলৰ অটুট আস্থা এই শক্তিস্থলসমূহত নিহিত হৈ আছে। তেওঁলোকৰ বিশ্বাস যে মহাপ্ৰয়াণ ঘটাৰ বহু বছৰ পাছতো ঋষিসত্তা আজিও তেওঁলোকৰ মাজত সূক্ষ্ম ৰূপত বিদ্যমান হৈ আছে আৰু তেওঁলোকৰ দুখ কষ্ট দূৰ কৰি তেওঁলোকৰ জীৱনক উন্নত স্তৰলৈ নিবলৈ সদায় তৎপৰ হৈ আছে। परेशान मत होना, तेरे साथ तेरी माँ है, तेरा पिता है, बेटे परेशान मत होना, जरा भी हैरान मत होना, हम तुम्हारे साथ हैं ना। हम तुम्हारे सुख में साथी नहीं है, लेकिन आपके दुख में साथी हम जरूर है। हम आपको मनोबल देंगे, आपको सहारा देंगे, आपको हिम्मत देंगे, आपको बल देंगे, आपको प्रेरणा देंगे, ताकि उस संकट की घड़ी को आप झेल सकें। पारिवारिक हो चाहे आपकी व्यक्तिगत जो भी हो, हर किसी में हम आपको बल और शक्ति आपको हमेशा देते हुए चले जाएंगे। अभी भी दे रहे हैं और आगे भी हम नहीं भी रहेंगे तब भी आप आना यहाँ, आपको आमंत्रण है। जब आपने पल्ला पकड़ा है तो छोड़ना मत इसको, फिर आप आना और वही प्रेरणा, वही शांति और संतोष और शक्ति और भक्ति आपको मिलती हुई चली जाएगी। आप अखंड दीपक को प्रणाम तो करना और उसमें देखना कि गुरुजी माताजी दिखाई पड़ते हैं कि नहीं पड़ते, और शांति कुंज में आना, देखना हर जगह आपको गुरुजी माताजी दिखाई पड़ेंगे। গায়ত্ৰী পৰিয়ালৰ লোকসকলৰ বাবে নিজ গুৰুসত্তাক অন্তঃকৰণেৰে প্ৰাৰ্থনা কৰিবলৈ আটাইতকৈ সুলভ স্থান হ'ল ইয়াত নিৰ্মিত ঋষিযুগলৰ সমাধিস্থল। যজ্ঞশালা। ভাৰত সদায় সৰ্বোৎকৃষ্ট মনোবৈজ্ঞানিক মূল্যবোধৰ বাবে বিশ্বত জনাজাত। আমাৰ ঋষিসকলে মনোবৈজ্ঞানিক মূল্যবোধৰ সংবাহক ৰূপে যজ্ঞৰ ভূমিকাক শ্ৰেষ্ঠ হিচাপে মানি আহিছে। ভাৰতীয় সংস্কৃতিত যজ্ঞক মূল আধাৰ হিচাপে গণ্য কৰাৰ ইয়েই মূল কাৰণ।
শান্তিকুঞ্জৰ চৌহদত বৈদিক সংস্কৃতিৰ এই যজ্ঞ স্বৰূপৰ প্ৰত্যক্ষ দৰ্শন হয়। এই গায়ত্ৰী তীৰ্থৰ যজ্ঞৰ আটাইতকৈ উল্লেখযোগ্য বিশেষত্ব এই যে যুগঋষি পণ্ডিত শ্ৰীৰাম শৰ্মাৰ দ্বাৰা হিমালয়ৰ পৰা অনা পবিত্ৰ অখণ্ড অগ্নিশিখা যোৱা অৰ্ধ শতিকা জুৰি স্থাপিত হৈ আছে আৰু এই অখণ্ড অগ্নিতেই শান্তিকুঞ্জৰ স্থাপন কালৰে পৰা যজ্ঞ অনুষ্ঠিত হৈ আহিছে। প্ৰতিদিনে গায়ত্ৰী পৰিয়ালৰ শ শ লোকে এই পবিত্ৰ যজ্ঞভূমিত নিজৰ নিজৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আহুতি প্ৰদান কৰে আৰু যজ্ঞ জীৱনশৈলীৰ শিক্ষাৰ প্ৰশিক্ষণ লাভ কৰে। हमारे यहाँ यज्ञशाला की कैसी सुंदर व्यवस्था है, कैसा वैज्ञानिक अनुसंधान होता है। और ये देखेंगे कि यज्ञ परंपरा के बारे में यज्ञ को जो लोग अब तक ये कहते रहते थे कि इसमें लकड़ी जलाई जाती है, सामान जलाया जाता है, कार्बन डाइऑक्साइड गैस पैदा की जाती है, नुकसान किया जाता है, उनको आप देखिए इनका मुँह बंद करने के लिए कि यहाँ यज्ञ परंपरा को किस तरीके से वैज्ञानिक ढंग से बनाने के लिए हमारी लेबोरेटरी और प्रयोगशाला है। हम अध्यात्म विज्ञान देव और दानव दोनों को मिला करके समुद्र मंथन का कोशिश करते हैं और ये बताते हैं क्या करना चाहिए और क्या नहीं करना चाहिए। সপ্তঋষি ক্ষেত্ৰ পৰম পূজনীয় গুৰুদেৱ পণ্ডিত শ্ৰীৰাম আচাৰ্য মহাশয়ে চুনচান কে সহচৰ অৰ্থাৎ নিৰৱতাৰ সহচৰ প্ৰমুখে নিজৰ কেইবাখনো পুথিত তেখেতৰ হিমালয় যাত্ৰাৰ উল্লেখ কৰিছে। এই যাত্ৰাত হিমালয়ত হেজাৰ হেজাৰ বছৰ আগৰে পৰা তপস্যাতৰত সূক্ষ্ম শৰীৰধাৰী সপ্তঋষিৰ লগত তেখেতৰ বাৰ্তালাপৰো বৰ্ণনা আছে। সেই সপ্তঋষি গুৰুদেৱৰ কান্ধত তেখেতসকলৰ আধৰুৱা কাৰ্য হেনো সমৰ্পণ কৰিছিল আৰু সেইবোৰক ক্ৰিয়াশীল কৰি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছিল। আচাৰ্য মহাশয়ে তেখেতসকলৰ নিৰ্দেশ শিৰোধাৰ্য কৰি হিমালয়ৰ পৰা উভতি আহি সেই কাৰ্যত প্ৰাণে প্ৰাণে লাগিছিল। শান্তিকুঞ্জৰ চৌহদৰ পৰাই সপ্তঋষিসকলৰ আন্দোলনক সমৃদ্ধ গতি প্ৰদান কৰা হ'ল আৰু স্মৃতিস্বৰূপে তেখেতসকলৰ প্ৰতিমূৰ্তিসমূহো ইয়াত স্থাপন কৰা হ'ল। इसी परंपरा की स्थापना भी यहाँ की है, इसकी मूर्तियाँ और प्रतिमा भी यहाँ बनाई हैं। और मूर्तियों और प्रतिमाओं के बनाने के अलावा यहाँ सबसे बड़ा काम किया है कि वो लोग जो काम करते थे उस किए हुए काम को हमने किसी न किसी रूप में जारी रखने की बराबर कोशिश की है। আশ্ৰমৰ এই অঞ্চলক সপ্তৰ্ষি ক্ষেত্ৰ বোলা হয়। গায়ত্ৰী পৰিয়ালৰ লোকসকলৰ বিশ্বাস যে সেই সকলো ঋষিয়েই সূক্ষ্ম ৰূপত তাত বিদ্যমান হৈ তেওঁলোকৰ আটাইকে শক্তি প্ৰদান কৰিছে আৰু সংৰক্ষণো দিছে। দিব্য গায়ত্ৰী মন্দিৰ সনাতন হিন্দু সংস্কৃতিৰে সম্পৃক্ত আধ্যাত্মিক জীৱনশৈলীত দেৱদৰ্শনৰ মহত্বপূৰ্ণ ভূমিকা আছে বুলি বিশ্বাস কৰা হয়। নিজৰ ইষ্ট আৰাধ্যসকলৰ মহান গুণসমূহ আয়ত্ত কৰি নিজৰ নিজৰ জীৱনত প্ৰতিফলিত কৰাৰ প্ৰেৰণা সততে পোৱা যায় আৰু তেখেতসকলৰ অনুগ্ৰহ লাভ কৰাই ইয়াৰ মুখ্য প্ৰয়োজনীয়তা। विश्वामित्र ऋषि जो गायत्री के दृष्टा माने जाते हैं, उन्होंने भी अपनी तपश्चर्या यही की जहाँ की गायत्री का ये स्थान बना, यह गायत्री मंदिर बना हुआ है। हमने उस स्थान को बहुत महत्व दिया है। विश्वामित्र ऋषि भी तब इसी स्थान पर कहते थे। हमने ठीक चुनकर के ऐसा भारतवर्ष में दूसरा स्थान नहीं मिल सकता था, यहाँ हमने वो स्थान बनाया है। গায়ত্ৰী মন্দিৰে এই দিব্য প্ৰেৰণা প্ৰদান কৰে। গায়ত্ৰী মন্দিৰৰ লগত সংলগ্ন বা অসংলগ্ন দেৱ মন্দিৰো আছে অনেক। আচাৰ্য মহাশয়েও নিজৰ সম্বোধনত সদায় কৈছিল যে মানুহ প্ৰত্যক্ষ দেৱতা। মানুহে নিজৰ সদ্গুণসমূহক আৰু আত্মশক্তিক জাগৃত কৰি দেৱতুল্য হয়। মন্দিৰৰ দুৱাৰবোৰত লিখি থোৱা মহান বাণীসমূহে সকলোকে সৰলভাৱে আত্মবিশ্লেষণৰ প্ৰেৰণা দিয়ে। অখণ্ড দ্বীপ পৰম পূজ্য গুৰুদেৱ শ্ৰীৰাম আচাৰ্যই এই পবিত্ৰ অখণ্ড বন্তি হিমালয় নিবাসী তেখেতৰ গুৰুৰ নিৰ্দেশত 15 বছৰ বয়সতে প্ৰজ্বলিত কৰিছিল। रामचंद्र जी के भी दो गुरु थे, एक का नाम विश्वामित्र था और एक का नाम वशिष्ठ जी था। दो गुरु थे।
हमारे भी दो गुरु हैं। एक कौन से हैं? एक हिमालय पर रहते हैं, नंगे रहते हैं, सूक्ष्म शरीर है उनका, स्थूल शरीर स्थूल नहीं है, सूक्ष्म शरीर है। वो वहाँ आए हमारे घर, उनका सूक्ष्म शरीर, और उनने कहा 15 वर्ष की उम्र हो गई, तो 15 वर्ष की उम्र हो जाने पर उनने कहा कि हम तुझे गायत्री की दीक्षा देंगे। तो हमने कहा कि हम गायत्री की दीक्षा तो ले आए हैं, मालवी जी ने दे दी थी। उन्होंने कहा नहीं, हम दूसरी दीक्षा देंगे, हम दूसरी दीक्षा देंगे, क्या तुम्हें क्या आप भी दे दीजिए। उन्होंने पहले 3 जन्मों के हाल दिखाए हमारे, और 3 जन्मों के हाल दिखाने के बाद में हमारा विश्वास हो गया कि यही हमारे गुरु हैं और इन्हीं को समर्पण करना चाहिए। 1926 খ্ৰীষ্টাব্দৰ বসন্ত পঞ্চমীত প্ৰজ্বলিত কৰা এই অখণ্ড প্ৰদীপে আজিও নিজৰ দিব্য আলোক বিকিৰণ কৰি আছে। আচাৰ্য মহাশয়ে এই পবিত্ৰ বন্তিৰ সান্নিধ্যত 24 লাখ গায়ত্ৰী মন্ত্ৰৰ 24টা পুৰস্চৰণ কৰি বিশাল গায়ত্ৰী পৰিয়ালৰ ভেটি স্থাপন কৰে। আচাৰ্য মহাশয়ে এই অখণ্ড বন্তিকেই গায়ত্ৰী পৰিয়ালৰ সকলো উপলব্ধিৰ মূল সোঁত বুলি অভিহিত কৰিছে। ইয়ালৈ অহা শ্ৰদ্ধাশীল লোকসকলে বিশ্বাস কৰে যে এই অখণ্ড জ্যোতিৰ দৰ্শন পালেই হেনো মনত দিব্য প্ৰেৰণা আৰু শক্তিৰ সঞ্চাৰ হয়। দেৱত্মা হিমালয়। দেৱত্মা হিমালয় মন্দিৰ শান্তিকুঞ্জৰ এক অনন্য সংযোজন। ইয়াত দেৱভূমি উত্তৰাখণ্ডৰ চাৰিওখন ধাম, পঞ্চপ্ৰাণ আৰু যমুনাৰ পবিত্ৰ ধাৰাৰ ৰমণীয় দৰ্শন হয়। সনাতন হিন্দু সংস্কৃতিত নদীক বিশ্বৰ আধ্যাত্মিক শক্তিৰ মূল কেন্দ্ৰ বুলি মান্যতা দিয়া হয়। এনেদৰে বিশ্বাস কৰা হয় যে ইয়াত মহান ঋষিসকলে সংকট পাতি অনাদিকালৰে পৰা তপস্যা কৰি আছে। সেইবাবে আধ্যাত্মিকতাৰ পথ অনুসন্ধানকাৰীসকলক হিমালয়ে সদায়েই আকৰ্ষণ কৰি আহিছে। তেখেতৰ হিমালয়বাসী গুৰুদেৱৰ মাৰ্গদৰ্শনত আচাৰ্য মহাশয়ে নিজৰ জীৱনকালত কেইবাবাৰো হিমালয়লৈ যাত্ৰা কৰিছিল আৰু প্ৰতিবাৰেই আধ্যাত্মিক ঐশ্বৰ্যৰ দিব্য সম্পদ লৈ উভতি আহিছিল। আচাৰ্য মহাশয়ে ক'ব বিচাৰে যে আধ্যাত্মিক পথৰ প্ৰত্যেক পথিকেই হিমালয় যাত্ৰাৰ প্ৰয়াস নিশ্চয়কৈ কৰিব লাগে। ইয়াৰ দ্বাৰা সাধকৰ অন্তঃকৰণে দিব্য শক্তিৰ পৰিপুষ্টি লাভ কৰে। শান্তিকুঞ্জত দেৱত্মা হিমালয় স্থাপনৰ উদ্দেশ্য এইটোৱে। हमने हिमालय का एक मंदिर बनाया है, जैसा कि मंदिर सारे हिंदुस्तान भर में कहीं नहीं है। ये उसका प्रतीक बनाया है। हिमालय की मूर्ति यहाँ बनाई है, हिमालय का मंदिर बनाया है, ऋषि परंपरा बनाई है। ऋषि यहाँ क्या करते थे? हिमालय माने ऋषि, ऋषियों के रहने का स्थान। सारे के सारे ऋषि यही हुए हैं, जितने भी ऋषि हुए हैं। गायत्री के 24 अक्षर है और 24 ऋषि थे, वो 24 के 24 ऋषि इसी स्थान पर हुए। कहाँ? हिमालय में। और हमने हिमालय की परंपरा को, हिमालय को का मंदिर ही यहाँ एक बनाया नहीं है, अभूतपूर्व। इसको अभूतपूर्व कहिए। हिंदुस्तान भर में कभी किसी कल्पना नहीं आई कि हिमालय देवात्मा हिमालय है, इसका भी मंदिर बनाना चाहिए। कोई नहीं बना सका, हमने बनाया। हमें हिमालय पर बुलाया गया है हमारे गुरु ने बैटरी चार्ज करने के लिए। आपको जब कोई भी अपनी बैटरी चार्ज करनी हो तो आप यहाँ आना। हम चाहे रहते हो चाहे नहीं रहते हो, हम यहाँ रहेंगे नहीं, ऐसी बात नहीं है। हम यहाँ हमेशा रहेंगे। হৰিটিমা দেৱালয়। এই আশ্ৰমৰ হৰিটিমা দেৱালয় এনে এখন দেৱালয় য'ত দেৱী দেৱতাৰ মূৰ্তিৰ পৰিৱৰ্তে চাৰিওফালে নানা তৰহৰ গছ লতা আছে, যিবোৰে আগন্তুকসকলক কেৱল প্ৰকৃতিৰ আটক ধুনীয়া ৰূপকেই নেদেখুৱাই বৰং ধৰিত্ৰীক চিৰসেউজীয়া কৰি ৰাখিবলৈ প্ৰেৰণাও যোগায়। হৰিটিমা দেৱালয় আন এটি বিষয়তো অনন্য। সেয়া হ'ল এয়ে যে ইয়ালৈ অহা প্ৰত্যেক ভক্তকেই একোটি বৃক্ষৰ পুলি উপহাৰ হিচাপে দিয়া হয়, যাক তৰু প্ৰসাদ বুলি কোৱা হয়। 1970 চনত পৰম পূজ্য গুৰুদেৱে নিজেই ইয়াক নিৰ্মাণ কৰাইছিল। তেখেতে প্ৰায়ে কৈছিল যে সেইটোৱে প্ৰকৃত মন্দিৰ, যিটো জনজাগৃতিৰ কেন্দ্ৰ হয়। হৰিটিমা দেৱালয়ৰ নিৰ্মাণৰ নেপথ্যতো নিহিত আছে এই মহান উদ্দেশ্য। হৰিটিমা দেৱালয়ত সংগৃহীত কৰি ৰখা হৈছে বিভিন্ন অঞ্চলত পোৱা অসংখ্য দুৰ্লভ ঔষধি গছ। তাত সেই ঔষধি গছসমূহৰ পৰিচয় আৰু সেইবোৰৰ গুণধৰ্মৰ বিষয়ে অৱগত কৰোৱাৰ লগতে সেইবোৰৰ প্ৰয়োগ বিধিৰো নিয়মিতভাৱে প্ৰশিক্ষণ দিয়া হয় আৰু মানুহক ইয়াকো জনোৱা হয় কেনেদৰে তেওঁলোকে সেই কম মূল্যৰ সৰ্বত্ৰ সুলভ জড়ি বুটিসমূহ সেৱন কৰি সম্পূৰ্ণ সুস্থ হৈ থাকিব পাৰে। সাহিত্যৰ দিগদৰ্শন। যুগদ্ৰষ্টা মনীষী পণ্ডিত শ্ৰীৰাম শৰ্মাই সদায় কৈছিল যে ভাল গ্ৰন্থ জীৱন্ত প্ৰতিমা স্বৰূপ। সেইবোৰৰ আৰাধনাৰ দ্বাৰা ততালিকে জ্ঞানৰ আলোক আৰু উল্লাস লাভ কৰিব পাৰি। গুৰুদেৱে এই দৃষ্টিৰেই বিচাৰক্ৰান্তি অভিযানৰ আৰম্ভণি কৰিছিল।
পৰম পূজ্য গুৰুদেৱে কৈছিল, মই নাথাকিলেও গায়ত্ৰী পৰিয়ালৰ লোকসকলে মই ৰচনা কৰা পবিত্ৰ সাহিত্যত মোৰ প্ৰত্যক্ষ ছবি দেখিবলৈ পাব। নিজৰ জীৱনকালৰ 80 বছৰ বয়সলৈ গুৰুদেৱে নিজৰ শৰীৰৰ ওজনতকৈও বেছি গধুৰ সাহিত্য ৰচনা কৰিছিল। व्यास परंपरा को अगर आपको कहीं देखने का हो तो आप केवल यहाँ देखिए हिंदुस्तान में आकर के, और कहीं नहीं आपको व्यास परंपरा मिलेगी। গুৰুদেৱৰ দ্বাৰা ৰচিত বিপুল সাহিত্যৰাজিক চিত্ৰৰ মাধ্যমেৰে সংক্ষিপ্ত ৰূপত চোৱাৰ আৰু বুজাৰ উত্তম সুযোগ দেৱ সংস্কৃতি দিগদৰ্শন প্ৰদৰ্শনীত পোৱা যায়, য'ত হিন্দী ইংৰাজী ভাষাৰ লগতে আন কেইবাটাও প্ৰাদেশিক ভাষাত 3200তকৈও অধিক কিতাপ আছে, যিবোৰে প্ৰত্যেক মনস্থিতি আৰু পৰিস্থিতিৰ লোকক পথ নিৰ্দেশনা দি তেওঁলোকৰ সমস্যাৰ সমাধান কৰে। और मेरा विचार जो है वही मेरा शरीर है। तुम लोग अगर ये मान लो कि मेरे विचार के रूप में मैं मौजूद हूँ तो मैं अनवरत समय तक मौजूद रहूँगा। गुरुदेव हमारे जीवन में कैसे आएंगे, तो गुरुदेव को जीवन में लाना है तो उसका एक ही तरीका है कि इस साहित्य को हम घर घर पहुँचाएँ और हम स्वयं पढ़ें नियमित रूप से। ব্ৰহ্ম ভাৰ্চেছ শোধ সংস্থান, ব্ৰহ্ম ভাৰ্চেছ ৰিচাৰ্চ ইনষ্টিটিউট অৰ্থাৎ ব্ৰহ্ম ভাৰ্চেছ গৱেষণা প্ৰতিষ্ঠান। স্বামী বিবেকানন্দই কৈছে, মানুহৰ ভৱিষ্যত তেওঁলোক প্ৰকৃতাৰ্থত বৈজ্ঞানিক আৰু প্ৰকৃততে আধ্যাত্মিক হোৱাৰ ওপৰতহে বৰ্তি আছে। বিজ্ঞানে যিদৰে ধৰ্মৰ পৰা মানৱীয়তাৰ শিক্ষা লোৱাৰ প্ৰয়োজন আছে, তেনেদৰে ধৰ্মৰ ক্ষেত্ৰতো বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা আছে। পৰম পূজ্য গুৰুদেৱে নতুন যুগৰ এই প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানৰ বিষয়ে ভালদৰে বুজি পাইছিল। তেখেতে প্ৰায়েই কৈছিল যে জীৱন আত্মিক আৰু ভৌতিক এই দুয়োটাৰ মিলনতহে নিৰ্মিত হৈছে। সেইবাবে বিজ্ঞান আৰু ধৰ্ম এটা আনটোৰ পৰা পৃথক নহয়, বৰং এটা আনটোৰ পূৰকহে। সেইবাবে তেখেতে ধৰ্মক বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰে শুদ্ধ কৰিবলৈ 1979 চনত ব্ৰহ্ম ভাৰ্চেছ শোধ সংস্থান অৰ্থাৎ ব্ৰহ্ম ভাৰ্চেছ গৱেষণা প্ৰতিষ্ঠানৰ ভেটি স্থাপন কৰে। বিৰলতা আৰু বিশিষ্টতাৰ বাবে ব্ৰহ্ম ভাৰ্চেছ শোধ সংস্থানে বৰ্তমান বিশ্বস্তৰত প্ৰতিষ্ঠা লাভ কৰিছে। শ্ৰদ্ধেয় ডক্টৰ প্ৰণৱ পাণ্ডা বৰ্তমান এই গৱেষণা প্ৰতিষ্ঠানৰ নিৰ্দেশক। তেখেতৰ সুযোগ্য নেতৃত্বত বৰ্তমানো ইয়াত বহু সংখ্যক উচ্চ শিক্ষিত নিষ্ঠাৱান গৱেষক বিজ্ঞানী আধ্যাত্মিক বিষয়ৰ গৱেষণা আৰু কাৰ্যকৰীকৰণত জড়িত হৈ আছে। যজ্ঞ বিজ্ঞান বিষয়ত মহত্বপূৰ্ণ গৱেষণা এই সংস্থানৰ শ্ৰেষ্ঠ উপলব্ধি। ইয়াত যজ্ঞৰ পৰা উৎপন্ন হোৱা শক্তি, মন্ত্ৰ শক্তি আৰু ধ্যানৰ সাধনা কৰা সাধকৰ মস্তিষ্কীয় তৰংগ আৰু জৈৱ বিদ্যুৎ আদিৰ ওপৰত পৰিবলগীয়া প্ৰভাৱসমূহৰ পৰীক্ষণ আৰু অধ্যয়ন কৰা হয়। দেৱ সংস্কৃতি বিশ্ববিদ্যালয়, দেৱ সংস্কৃতি ইউনিভাৰ্চিটি। সপ্তম শতিকাত ভাৰতলৈ অহা প্ৰখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাঙে তেখেতৰ যাত্ৰাৰ বিৱৰণীত লিখিছিল যে ভাৰতৰ ভাগ্যৰ নিৰ্মাণ ইয়াৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ শ্ৰেণীত হৈ আছে। পৰম পূজ্য গুৰুদেৱেও বিশ্বাস কৰিছিল যে দেশৰ যুৱকসকলৰ বৌদ্ধিক ক্ষমতাৰ লগে লগে নৈতিক, সাংস্কৃতিক আৰু মানৱীয় মূল্যবোধৰ চেতনাও বিকশিত হ'ব লাগে। দেশৰ যুৱকসকলক শ্ৰেষ্ঠ নাগৰিক, প্ৰখৰ ৰাষ্ট্ৰভক্ত, বিষয় বিশেষজ্ঞ তথা মহামানৱ হিচাপে গঢ় দিয়াৰ বাবে পণ্ডিত শ্ৰীৰাম আচাৰ্যৰ যি সপোন আছিল, তাক উজ্জ্বল পোছাক পিন্ধাই 2002 চনৰ 11 এপ্ৰিল তাৰিখে দেৱ সংস্কৃতি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। আধাৰশিলা স্থাপনৰ লগতে এই সংকল্প লোৱা হয় যে তাত মাথোন চিকিৎসক, অভিযন্তা, আইনজীৱী, বৈজ্ঞানিক, শাস্ত্ৰজ্ঞ, বিদ্বান, পণ্ডিত লোককে নিৰ্মাণ কৰা নহ'ব, বৰং এনে ছাত্ৰ নিৰ্মাণ কৰা হ'ব যিসকলৰ চৰিত্ৰ উজ্জ্বল হ'ব, যিসকল কৰ্তব্যপৰায়ণ হ'ব আৰু মূল্যবোধনিষ্ঠ হ'ব। বৰ্তমান এই বাকবিদ্যাৰ ৰাজধানী কেৱল আৰ্জিত জ্ঞানৰ স্তৰক পৰীক্ষা কৰি ডিগ্ৰী প্ৰদান কৰা প্ৰতিষ্ঠানেই নহয়, বৰং এই সুযোগ্য চৰিত্ৰৱান ছাত্ৰসকলৰ এক ৰমণীয় উদ্যান। शांति कुंज हरिद्वार को उन्हें प्रज्ञा अरण्य के रूप में विकसित किया ताकि
भारतीय संस्कृति की जो रीढ़ है तीर्थ परंपरा, उसके पुरातन स्वरूप को यहाँ देखा जा सके और उसका जो महात्म्य कहा गया है उसको प्रत्यक्ष अनुभव किया जा सके। यहाँ पर व्यक्ति आए तो उसको लगे कि हम जीती जागती भारतीय संस्कृति को महसूस कर रहे हैं। इसीलिए यहाँ पर जो नित्य यज्ञ की परंपरा है, अखंड दीपक की परंपरा है, गायत्री मंदिर है, यहाँ पर देवात्मा हिमालय है, माँ गंगा का जो है मंदिर है, हिमालय की प्रखरता, गंगा की पवित्रता, इन सब का प्रतिनिधित्व करने वाले भगवान परशुराम, भगीरथ की दिव्य प्रतिमाएं हैं, पूरा सप्तऋषि का क्षेत्र है, जड़ी बूटी का उद्यान है, यज्ञ के ऊपर उच्च स्तरीय अनुसंधान का केंद्र अभी अभी स्थापित भी हुआ, गायत्री विद्या का यहाँ पर गहन अवगाहन संभव है। सारी की सारी विशेषताएं गुरुदेव ने कहा कि इस शांति कुंज के तीर्थ के अंदर प्रवेश करते से ही व्यक्ति महसूस कर सकता है। हमारे YouTube चैनल शांति कुंज वीडियो गायत्री परिवार को सब्सक्राइब करें एवं बेल आइकन जरूर दबाएं ताकि गायत्री परिवार की विभिन्न गतिविधियों की जानकारी आपको मिलती रहे।